friends, welcome to my channel. So আজিৰ ভিডিঅ'টিত মই লৈ আহিছো এটি ৰেচিপি আৰু ৰেচিপিটো মই বনোৱাৰ বাবে ৰেডি কৰি লৈছো। এয়া অলপমান ভকুৱা মাছৰ পিচবোৰ মই নিমখ হালধিৰে সানি লৈছো আৰু তাৰ লগত মই এড কৰিম এটি বিলাহী, ৰসুন, আদা, জলকীয়া আৰু এটি পিয়াজ। এইখিনি মই এটি পেষ্ট বনাই লম আৰু ভকুৱা মাছখিনি মই বনাম পটুৱা শাকৰ লগত আৰু পটুৱা শাকখিনি মই এটি পেষ্ট বনাই লম। তো এইখিনিৰে মই ডিশটো আৰম্ভ কৰিম। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে। হৈ গ'ল পটুৱা শাকৰ পেষ্টটো। তো এতিয়া মই বিলাহীৰ পেষ্টটো বনাম। পটুৱা শাকৰ পেষ্ট, পিয়াজ জলকীয়াৰ পেষ্ট, বিলাহী পেষ্ট, আদা ৰহুন আৰু এতিয়া মাছখিনি ফ্ৰাই কৰিম। ৰিফাইন অইল